अंदर जो अटैक हुआ था उसको लेके हर हिंदुस्तानी के अंदर बहुत ज़्यादा परेशानी और दिक्कत महसूस हो गई थी कि अगर कोई भी टूरिस्ट है, अगर हम कहीं घूमने जाते हैं कुछ भी, तो सेफ्टी सिक्योरिटी कुछ नहीं रही है आज तक के टाइम के अंदर। हर नॉट अबाउट हिंदुस्तान या फिर कोई भी मुल्क, कोई भी कहीं घूमने जाता है तो हर कोई बहुत परेशान हो चुका है सेफ्टी सिक्योरिटी को लेके। और पहलगाम अटैक के बाद तो हर हिंदुस्तानी के अंदर बहुत डर था कि इसका बदला सरकार कैसे लेगी। कि जैसे कि आपने देखा होगा 9 जगह पर मिसाइल छोड़ी गई है, तो उससे इंडिया को बहुत प्राउड फील है कि कहते हैं कि हाँ, हम बदला लेने लायक हो गए हैं और हम आगे बदला लेके आगे कुछ इसके अंदर आगे इम्प्रूवमेंट में जा सकते हैं और अपना बदला पूरा टारगेट कर सकते हैं। आज जो इंडिया ने बदला लिया है, हमारा दिल बहुत खुश हुआ है। आज हमें ऐसा लगा है कि आज हमारे दिल के अंदर खुशी की लहर है, क्योंकि आज हमने पाकिस्तान को दिखा दिया है कि अगर वो कुछ भी इस तरीके का गलत काम करेगा तो इंडिया चुप नहीं बैठेगा और उसे खत्म करके ही मानेगा। आज मैं पहले कश्मीर घूमने जाना चाहता था, लेकिन आज मैं केरल की तरफ जा रहा हूँ। मेरी अब कोची की फ्लाइट है, मैं मुन्नार वगैरह घूमूंगा, लेकिन आज रात को बदला लेने के बाद मन बहुत संतुष्ट हो गया है। बहुत ठीक किया है, इंडिया ने बदला लेना था, जरूर लिया है। जो हमारे मारे गए हैं पहलगाम में, उनका तो बदला लेना ही था ना। पाकिस्तान ने बहुत ज़्यादा गलत किया है, इसलिए ये ठीक किया है। बिल्कुल बदला लेना चाहिए, जो हुआ अच्छा हुआ। जो हमारे मारेंगे तो हम भी उनके 5-6 मार देंगे। मेरे को मोदी जी से यही कहना है, एक उन्होंने मारा, हम 5 मार देंगे। 25 मारे, 5 पर 125 मारने चाहिए। उन्होंने मेरे पति की मौत का बदला लिया है, धन्यवाद कहूंगी। मैं बहुत छोटी हूँ, उन्हें कुछ भी कहने या नहीं कहने वाली, लेकिन हाँ, जिस तरीके से हमारे पूरे परिवार को उन पे विश्वास था, उन्होंने उसी तरीके से जवाब देके हमारे विश्वास को कायम रखा है। एंड आई एम रियली थैंकफुल। बिल्कुल सर, असली श्रद्धांजलि। और शायद वो आज जहाँ पे भी है, आज वो शायद थोड़ी शांति में होगा। আৰু এয়া আছিল কিছু লোকৰ মন্তব্য, আৰু এয়া ভাৰতীয় লোকৰ মন্তব্য। ইতিমধ্যে তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি পদক্ষেপ লৈছে আৰু পেহেলগাম কাণ্ডৰ যি প্ৰত্যুত্তৰ ভাৰতে লৈছে তাক তেওঁলোকে আদৰণি জনাইছে। আমি পুনৰবাৰ নিউজ ৰুমলৈ যাব বিচাৰিছোঁ। আমি পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ লুইত নীলনৰ সৈতে। হয় লুইত, পোনে পোনে আহিছোঁ আপোনাৰ কাষলৈ। যিহেতু ভাৰতীয় লোকে প্ৰশংসাৰে উপস্থাপন কৰিছে যে ভাৰতে যি প্ৰত্যুত্তৰ পাকিস্তানক ঘাটিত ইতিমধ্যে ভাৰতৰ অপাৰেশ্যন, আৰু মাজনিশা 9টাকৈ ঘাটিত ভাৰতে আক্ৰমণ কৰে আৰু 24টাকৈ মিছাইল ইতিমধ্যে নিক্ষেপ কৰা হৈছে। আৰু পেহেলগাম হত্যালীলাৰ প্ৰত্যুত্তৰ দিছে ভাৰত, আৰু 9টাকৈ সন্ত্ৰাসবাদীৰ ঘাটিত মিছাইলৰ আক্ৰমণ। আমি কিছু দৃশ্যাংশ দেখুৱাইছোঁ, আমি নিউজ লাইভৰ কিছু দৃশ্যাংশ দেখাইছোঁ। আৰু এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। আৰু অপাৰেশ্যন সিন্দুৰ, পেহেলগামৰ হত্যালীলাৰ প্ৰত্যুত্তৰ দিছে ভাৰতে, আৰু 24টাকৈ মিছাইলেৰে আক্ৰমণ কৰিছে মাজনিশা সন্ত্ৰাসবাদীৰ ঘাটিত। আৰু অপাৰেশ্যন সিন্দুৰক লৈ ভাৰতীয় সেনাৰ বিবৃতি। অপাৰেশ্যন সিন্দুৰ আছিল লক্ষ্য নিৰ্ধাৰিত আৰু নিখুঁত আক্ৰমণ। কেৱল বচা সন্ত্ৰাসবাদীৰ ঘাটিতহে এই আক্ৰমণ কৰা হৈছিল। আৰু পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পুতক ল'লে ভাৰতে, আৰু পাকিস্তানৰ বিৰুদ্ধে ভাৰতে কৰিলে অপাৰেশ্যন সিন্দুৰ, আৰু পাক অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাৰ আক্ৰমণ। আমি এই মুহূৰ্তত আমি পুনৰবাৰ পোনপটীয়া সম্প্ৰচাৰলৈ যাব বিচাৰিছোঁ। আমি নিউজ ৰুমলৈ যাব বিচাৰিছোঁ। নিউজ ৰুমত আমাৰ সংযুক্ত হৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ লুইত নীলনৰ ওচৰত। আমি পোনে পোনে গৈছোঁ লুইত নীলনৰ কাষলৈ। হয় লুইত, যিহেতু পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ দিছে ইতিমধ্যে ভাৰত, আৰু 24টাকৈ মিছাইলেৰে সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰা হৈছে। আৰু যি পেহেলগাম আক্ৰমণ, যি 28গৰাকীকৈ হিন্দু পৰ্যটকক গুলীয়াই অতি নৃশংসভাৱে হত্যা কৰাৰ পাছত ভাৰতে প্ৰথমটো আক্ৰমণ কৰিছে পাকিস্তানীৰ ঘাটিত। আপোনাৰ পৰা আমি আৰু খবৰ জানিব বিচাৰিছোঁ লুইত নীলক। হয়, এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি ক'ব লাগিব। আজিৰ দিনটো আটাইতকৈ ডাঙৰ খবৰ যে পাকিস্তান অধিকৃত কাশ্মীৰ, য'ত POK কোৱা হয়, পাকিস্তান অধিকৃত কাশ্মীৰত ভাৰতীয় সেনাই নিশা আক্ৰমণ কৰে। নিশা 1:44 ভাৰতীয় সেনাই আক্ৰমণ কৰে। আৰু আমাৰ হাতত যি তথ্য পৰিছে, 9টা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলায়, য'ত লস্কৰ-ই-তৈবা জেইছ-ই মহম্মদৰ যি সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰা হৈছে। আৰু ইয়াৰ নাম দিয়া হৈছে অপাৰেশ্যন সিন্দুৰ। যিহেতু কিছুদিনৰ পূৰ্বে যি ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিছিল পেহেলগামত, তাত মৃত্যু হৈছিল বহুৰ, আৰু সন্ত্ৰাসবাদী ঘাটি উৎখাত কৰা হৈছে। আমাৰ হাতত যি কেইটামান তথ্য আহি পৰিছে, সেই তথ্য দেখা গৈছে যে যি অপাৰেশ্যন সিন্দুৰ, সেই অপাৰেশ্যন সিন্দুৰ লঞ্চ কৰা হৈছিল। আৰু তাৰপিছত ভাৰতীয় সেনাৰ ফালৰ পৰা স্পষ্ট কোৱা হৈছে যে ভাৰতীয় সেনাই অপাৰেশ্যন সিন্দুৰ অভিযান চলাই অপাৰেশ্যন সিন্দুৰত
terrorist infrastructure Pakistan and Pakistan occupied Jammu and Kashmir অৰ্থাৎ পাকিস্তানত যি সন্ত্ৰাসবাদীৰ ঘাটি আছে পাকিস্তান occupied কাশ্মীৰত যি সন্ত্ৰাসবাদীৰ ঘাটি আছে য'ত ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদীয়ে পৰিকল্পনা কৰি আছিল আক্ৰমণৰ সেই ঘাটিত টাৰ্গেট কৰে আৰু টাৰ্গেট কৰাৰ পাছত ভাৰতৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে প্ৰেছ ৰিলিজ যিটো ডিফেন্স মিনিষ্ট্ৰী প্ৰেছ ৰিলিজ 9টা সন্ত্ৰাসবাদী ঘাটিত 9টা ঘাটিত ভাৰতীয় সেনাই মিছাইল আক্ৰমণ কৰে য'ত এটা এনেকুৱা দেখা গৈছে প্ৰায় 200-250 কিলোমিটাৰ ভিতৰ বা ওচৰ অঞ্চলতো আছে স্পষ্ট যে যেহেতু দূৰৰ অঞ্চলত আক্ৰমণ কৰা হৈছিল তাত ৰাফেল ব্যৱহাৰ কৰা হ'ব পাৰে আৰু যিখিনি ওচৰ আক্ৰমণ আছিল তাত ড্ৰোন ব্যৱহাৰ হ'ব পাৰে গতিকে এটা কথা ক'ব লাগিব যে যি লস্কৰী তৈবা জেইচি মহম্মদৰ 26 ঘাটিত 24টাকৈ মিছাইলেৰে আক্ৰমণ কৰা হৈছিল আৰু এটা কথা স্পষ্ট কেইটামান স্থান যি আমি ইতিমধ্যে উল্লেখ কৰিছোঁ পুৱাৰে পৰা শিয়ালকোট বাহাবলপুৰ ভীমবাৰ মুৰ্দিকে গোলপুৰ মুজাফৰবাদ আদি স্থানত আক্ৰমণ কৰে আৰু পুৱতি নিশা এই যি 1:44 মিনিটত আক্ৰমণ কৰা হয় তাৰ পিছত ভাৰতীয় সেনাই স্পষ্ট কৰি দিছে জাষ্টিছ ইজ চাৰ্ভড জয় হিন্দ এক প্ৰকাৰ ক'বলৈ গ'লে ভাৰতৰ এই যি আক্ৰমণ সংঘটিত হ'ল কেইবাটাও ঘাটিত ভাৰতীয় সেনাই 9টাকৈ স্থানত ইতিমধ্যে ভাৰতীয় সেনাই স্পষ্ট কৰি দিছে যে ক'ত আক্ৰমণ হৈছিল ইয়াত কোৱা হৈছে প্ৰথম দুটা আক্ৰমণ কৰা হৈছিল মুজাফৰবাদত ষ্ট্ৰাইক 1 and 2 তাৰ পিছত আক্ৰমণ কৰা হৈছিল বহৱালপুৰত তাৰ পিছত আক্ৰমণ কৰা হৈছিল কোটলিত তাৰ পিছত আক্ৰমণ কৰা হৈছিল আমাৰ হাতত যি তথ্য পৰিছে 9টাকৈ স্থানৰ ভিতৰত আক্ৰমণ কৰা হৈছিল আৰু কামৰূপ মুজাফৰবাদত ভাৰতীয় সেনাই আক্ৰমণ চলায় আৰু এই যি আক্ৰমণ সংঘটিত হৈছিল আক্ৰমণ সংঘটিত কৰাৰ পাছতে LOCত এক প্ৰকাৰ সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰা হৈছে সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰিছে ভাৰতীয় সেনাই আৰু কালি নিশাৰে পৰা হয় লুইত নিন্দল আপুনি খন্তেক সময় আমি লাইনত থাকক আমাৰ কিছু মন্তব্য আহিছে আমি মন্তব্যসমূহ শুনি ল'ব বিচাৰিছোঁ নিউজ লাইভৰ দৰ্শকসকলক পুনৰবাৰ আমি আপোনাৰ সৈতে যোগাযোগ হ'ম আমি এই মুহূৰ্তত আমি মন্তব্য শুনাইছোঁ अभी जैसे आपने देखा होगा पहलगाम के अंदर जो अटैक हुआ था उसको लेके हर हिंदुस्तानी के अंदर बहुत ज़्यादा परेशानी और दिक्कत महसूस हो गई थी कि अगर कोई भी टूरिस्ट है अगर हम कहीं घूमने जाते हैं कुछ भी तो सेफ्टी सिक्योरिटी कुछ नहीं रही है आज तक के टाइम के अंदर हर नॉट अबाउट हिंदुस्तान या फिर कोई भी मुल्क कोई भी कहीं घूमने जाता है तो हर कोई बहुत परेशान हो चुका है सेफ्टी सिक्योरिटी को लेके और पहलगाम अटैक के बाद तो हर हिंदुस्तानी के अंदर बहुत डर था कि इसका बदला सरकार कैसे लेगी कि जैसे कि आपने देखा होगा 9 जगह पर मिसाइल छोड़ी गई है तो उससे इंडिया को बहुत प्राउड फील है कि कहते हैं कि हाँ हम बदला लेने लायक हो गए हैं और हम आगे बदला लेके आगे कुछ इसके अंदर आगे इम्प्रूवमेंट में जा सकते हैं और अपना बदला पूरा टारगेट कर सकते हैं आज जो इंडिया ने बदला लिया है हमारा दिल बहुत खुश हुआ है आज हमें ऐसा लगा है कि आज हमारे दिल के अंदर खुशी की लहर है क्योंकि आज हमने पाकिस्तान को दिखा दिया है कि अगर वो कुछ भी इस तरीके का गलत काम करेगा तो इंडिया चुप नहीं बैठेगा और उसे ख़त्म करके ही मानेगा आज मैं पहले कश्मीर घूमने जाना चाहता था लेकिन आज मैं केरल की तरफ जा रहा हूँ मेरी अब कोची की फ़्लाइट है मैं मुन्नार वगैरह घूमूंगा लेकिन आज रात को बदला लेने के बाद मन बहुत संतुष्ट हो गया है बहुत ठीक किया है इंडिया ने बदला लेना था जरूर लिया है जो हमारे मारे गए हैं पहलगाम में उनका तो बदला लेना ही था ना पाकिस्तान ने बहुत ज़्यादा गलत किया है इसलिए ये ठीक किया है बिल्कुल बदला लेना चाहिए जो हुआ अच्छा हुआ जो हमारे मारेंगे तो हम भी उनके 5-6 मार देंगे मेरे को मोदी जी से यही कहना है एक उन्होंने मारा हम 5 मार देंगे 25 मारे 5 पर 125 मारने चाहिए उन्होंने मेरे पति की मौत का बदला लिया है धन्यवाद कहूंगी मैं बहुत छोटी हूँ उन्हें कुछ भी कहने या नहीं कहने वाली लेकिन हाँ जिस तरीके से हमारे पूरे परिवार को उन पे विश्वास था उन्होंने उसी तरीके से जवाब देके हमारे विश्वास को कायम रखा है एंड आई एम रियली थैंकफुल बिल्कुल सर असली श्रद्धांजलि और शायद वो आज जहाँ पे भी है आज वो शायद थोड़ी शांति में होगा আৰু সেয়া আছিল কিছু লোকৰ মন্তব্য আৰু এয়া ভাৰতীয় লোকৰ মন্তব্য ইতিমধ্যে তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে পাকিস্তানৰ বিৰুদ্ধে ভাৰতে যি পদক্ষেপ লৈছে আৰু পেহেলগাম কাণ্ডৰ যি প্ৰত্যুত্তৰ ভাৰতে লৈছে তাক তেওঁলোকে আদৰণি জনাইছে আমি পুনৰবাৰ নিউজ ৰুমলৈ যাব বিচাৰিছোঁ আমি পুনৰবাৰ সংযুক্ত হৈছোঁ আমাৰ এক্সিকিউটিভ এডিটৰ লুইত নিন্দনৰ সৈতে হয় লুইত পোনে আহিছোঁ আপোনাৰ কাষলৈ যিহেতু ভাৰতীয় লোকে প্ৰশংসাৰে উপস্থাপন কৰিছে যে ভাৰতে যি প্ৰত্যুত্তৰ পাকিস্তানক